পৃথিৱীত আমাৰ চাৰিওপিনে এনেকুৱা বস্তু বহুত আছে যিবোৰৰ প্ৰয়োজন বা কাৰণ কি আমি বুজি নাপাওঁ। কেতিয়াবা নহয় কেতিয়াবা আমাৰ মনৰ আকাশত আহে ইয়াৰ কাৰণনো কি। আৰু এনেকুৱা এক আমাৰ সচৰাচৰ দেখা বস্তু হৈছে ৰেল লাইনৰ মাজত বা কাষত থকা শিলগুটিবোৰ। যেতিয়া আমি ৰেলেৰে ক'ৰবাত যাত্ৰা কৰোঁ বা ৰেল লাইনৰ ওপৰেদি পাৰ হওঁ, মনলৈ প্ৰশ্ন আহে এই শিলগুটিবোৰৰ ৰেল লাইনত কি কাম, কিয় ইয়াক ৰেল লাইনৰ মাজত দিয়া হয়। আৰু আমালৈও আপোনালোকৰ পৰা সেই একেই প্ৰশ্ন আহিছে। আৰু আজি আমি সেয়েহে এই বিষয়টোৰ ওপৰতে ভিডিঅ'টো আগবঢ়াম। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ডাৰ্ক ট্ৰাইব, জ্ঞাত বিষয়বোৰৰ অজ্ঞাত তথ্য। আমি সাধাৰণতে ভাবোঁ যে ৰেল লাইনটো মাটিতে এনেই পাৰি দিয়া হয়। দৰাচলতে প্ৰকৃতাৰ্থত এয়া সঁচা নহয়। ৰেল লাইনটো দেখাত যিমান সাধাৰণ, প্ৰকৃততে সি ইমান সাধাৰণ নহয়। এই ৰেল লাইনৰ তলত কংক্ৰিটেৰে নিৰ্মিত এক প্লেট থাকে আৰু ইয়াক স্লিপাৰ বুলি কোৱা হয়। আৰু এই স্লিপাৰৰ তলত শিল বা গিট্টি থাকে আৰু ইয়াক বালাষ্ট বুলি কোৱা হয়। ইয়াৰ তলত আকৌ বেলেগ বেলেগ ধৰণৰ দুটি প্ৰকাৰৰ মাটি থাকে আৰু তাৰ পিছতহে সাধাৰণ মাটি থাকে। আৰু এইটো কাৰণতেই ৰেল লাইন সাধাৰণ মাটিতকৈ অলপ ওপৰত থাকে। আমি সকলোৱে জানো যে ৰেলগাড়ী লোহাৰে নিৰ্মাণ কৰা হয় আৰু আমি দেখি থকা এখন ৰেলৰ ওজন প্ৰায় 10 লাখ কেজিলৈকে হয়। আৰু ইমান ওজন অকল লোহাৰ দুটি লাইনে ধৰি ৰখা অসম্ভৱ। আৰু এই অসম্ভৱ কামটো সম্ভৱ কৰিবলৈ ৰেল লাইনটোক সহায় কৰে স্লিপাৰ, বালাষ্ট আৰু মাটিয়ে। স্লিপাৰ আৰু বালাষ্ট কি আমি ইতিমধ্যে আপোনাক জনাইছো। আৰু চাব গ'লে আটাইতকৈ বেছি ওজন এই বালাষ্ট বা গিট্টিকেইটাৰ ওপৰতে পৰে। পৃথিৱীত সকলোতে ৰেল লাইনত থকা শিলৰ আকাৰ প্ৰায় একে আৰু ই ঘূৰণীয়া আকৃতিৰ নহয়। এইখিনিতে আপোনাৰ মনত এটি প্ৰশ্ন উদয় হৈছে চাগে যে এই শিল ঘূৰণীয়া বা আমি সাধাৰণতে দেখা শিলৰ দৰে কিয় নহয়। যদি ই ঘূৰণীয়া আকৃতিৰ হ'লে হয় তেন্তে এই ঘূৰণীয়া শিলবোৰ এটাৰ পৰা আনটো ওজন পৰিলেই বা গধুৰ ৰেলগাড়ীখন পাৰ হৈ গ'লেই পিছলি গ'লে হয়। আৰু ইয়াৰ ফলত ৰেল লাইনবোৰো একে ঠাইতে নাথাকি পিছলি গ'ল হয়। আৰু এই কাৰণতে ৰেল লাইনত ব্যৱহাৰ কৰা শিল উখহা মুখহা আকৃতি হয়। উখহা মুখহা হোৱাৰ বাবে এই শিল এটাৰ লগত আনটো লাগি থাকে। আৰু গধুৰ ৰেলগাড়ীখন যেতিয়া এই ৰেল লাইনৰ ওপৰেদি পাৰ হৈ যায় ই সহজে ইয়াৰ ওজন চম্ভালি লয়। এতিয়া চাগে আপুনি গম পালে যে ৰেল লাইনত থকা শিলকেইটাৰ আকাৰ কিয় অলপ বেলেগ ধৰণৰ হয় আৰু ইয়াক তাত ৰখাৰ মূল কাৰণ কি। ইয়াৰ উপৰিও ৰেল লাইনত শিল ৰখাৰ আন কেইটামান কাৰণ আছে আৰু সেয়া হৈছে নম্বৰ 1, ৰেল লাইনৰ তলত থকা স্লিপাৰসমূহক এই শিলবোৰেই একে ঠাইতে ধৰি ৰাখে। আৰু ৰেল লাইনটো পোনে পোনে ধৰি ৰখা এই স্লিপাৰবোৰ এই শিল নাথাকিলে পিছলি যাব আৰু ৰেলগাড়ীখনৰ ওজনো ই ধৰি ৰাখিব নোৱাৰিব। নম্বৰ 2, যদি ৰেল লাইনত শিল দিয়া নহয় তেন্তে ৰেল লাইনসমূহ ঘাঁহ বনেৰে ঢাক খাই যাব। এখন বৃহৎ দেশক চাৰিও পিনৰ পৰা সংযোগ কৰা এই ৰেল লাইনক প্ৰতিটো খোজতে চফা কৰা অসম্ভৱ। আৰু ঘাঁহ বন গজিলে ৰেলগাড়ীখন এই ৰেল লাইনৰ ওপৰেদি চলাচল কৰাত যে অসুবিধাৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। নম্বৰ 4, আপুনি যদি ৰেলগাড়ী এখন পাৰ হোৱাৰ সময়ত ইয়াৰ কাষত ৰৈ থাকে তেন্তে আপুনি থিয় হৈ থকা মাটিখিনি কঁপি থকা অনুভৱ কৰিব। আৰু এই কম্পন ৰেল লাইনটোত অধিক হয় আৰু ৰেল লাইনত থকা শিলবোৰেই লাইনটোক এই কম্পনৰ সময়ত একে ঠাইতে ধৰি ৰাখে। নম্বৰ 5, ৰেলগাড়ীখনৰ ওজন পোনপ্ৰথমে স্লিপাৰ কেইডালতেই পৰে আৰু গধুৰ ৰেলগাড়ীখন লাইনটোৰ ওপৰেদি পাৰ হৈ যাওঁতে এই ওজন স্লিপাৰ কেইডালে লোৱাৰ সময়ত যাতে নিজৰ জেগাৰ পৰা আঁতৰি নাযায় এই কাৰণতেও ৰেল লাইনত শিলগুটি ৰখা হয়। এতিয়া চাগে আপুনি গম পালে ৰেল লাইনত শিলগুটি কিয় দিয়া হয় আৰু এই শিলবোৰৰ আকাৰ কিয় অলপ বেলেগ ধৰণৰ। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। আমাৰ যোৱাবাৰৰ গামোচাৰ ইতিহাসৰ লিংকটো সোঁফালে দি দিলোঁ। যদি চোৱা নাই তাত ক্লিক কৰিলেই চাব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ' চাই থাকিবলৈ নটিফিকেশ্যন বেলটো দবাই দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে আজিলৈ ইমানেই। পুনৰ এনেকুৱা এক জ্ঞাত বিষয়ৰ অজ্ঞাত তথ্য লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।